কলপাত সেইখিনিতে কাটকচোন হয় নেকি এই ভকত কেইজনক মাতিল না নাই হেৰা দেখিছা দেখোন দুদিন গ'লো এজনো নাপালো চুৰুৱা সকাম পাল মাৰিটো থ'ব নোৱাৰি হেৰা আকৌ এবাৰ বাৰু যাওঁ কিবা হয় ভকতৰ আকৌ বহুত লেঠা নহয় তাতে আকৌ ভাদ মাহ নহ'লে আকৌ সেই বজাৰকেইটা কৰিবলৈ থাকিলেই সেইবোৰ হৈ থাকিব আপুনি যাওকচোন ভকত কেইজনক মাতি আনকগে সোনকালে যাওঁ নহ'লে আকৌ ভকত আকৌ এইখন লৈ আছোঁ মই কলপাতকেইখন লৈ গৈ আছোঁ সেই চোৱাটো দৌৰি হোৱাকে যোৱা যোৱা হেৰা এতিয়াতো সেই 4টা বাজিলেই সেই মই ভকত কেইজনক মাতি আহোঁ এই গোপিনীসকলে কাম কৰি থাকক তুমি সেই ঘৰ ইটো সিটো আৰু সেই তেখেতসকলকো চাবা দেই আলপৈচান ধৰিবা মই যাওঁ হা হ'ব ইয়াতে পালোঁ আৰু এতিয়া ভালেই হ'ল কৃষ্ণ 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 ইয়াতে পালোঁ ভালে হ'ল কৃষ্ণ প্ৰভু কৃপা সাগৰ গোপীনন্দন কৃষ্ণ 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 কি সকামত আহিলে আপুনি কি সকাম মানে কি জানে চুৰুৱা সকাম অকণ আছে গতিকে কৈ পেলাই আপোনালোকে অকণমান আজি সেই ৰাতিলৈ উদ্ধাৰ কৰি দিয়ে যেন সেইটো কাৰণে আহিলোঁ আৰু নাই নহ'ব নহয় বুজিছে এই ভাদ মাহ আকৌ তাতে সেই মই নহ'লে নামঘৰত নহয় এৰি আমাৰ সেই কেইঘৰ মানুহে মানুহ আপুনিতো জানেই গতিকে মই যাব নোৱাৰিম কৃষ্ণ কৃষ্ণ বেয়া চেয়া নাপাব আৰু দেই পিছে মই যাব নোৱাৰিলেও মই সেই কথা এটা ক'ব পাৰোঁ আপুনি সেই খগেশ্বৰ বাপৰ ওচৰলৈকে যাওক আপুনি নোৱাৰিব তেতিয়াহ'লে বাৰু হ'ব দিয়ক আৰু মই সেই গৈ চাব সেই খগেশ্বৰ বাপৰ গুৰিলৈকে ঠিক আছে হ'ব তেখেতৰ আকৌ হেৰি চুৰুৱা সকাম কৰিবগৈ লাগে নামঘৰত ইফালে ভেজাল নোৱাৰো মই যাবলৈ তেওঁ নাহিল ভকতো নাহিল কৃষ্ণ 5জন ভকতক কৰি ভকত নাপালোঁ এতিয়া সেই বহাগৰ বতৰৰ সেই শিল্পীসকলৰ নিচিনা সেই ভকতসকলৰ কাণ্ড হ'ল সেই আগতীয়াকৈ বুক কৰিলেহে সেই ভকতসকলক পাওঁ 5জন ভকতৰ ঘৰত গৈও এজন ভকত নাপালোঁ সেই মোৰ সকাম ভাগ চলাই নিবলৈকো সেই ভকত এজন আহিব নোৱাৰিলে কৃষ্ণ 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 ইমান ব্যস্ত তেখেতসকল হ'ব কৃষ্ণ প্ৰভু আহিলে বহকচোন বহক বহিম সেই তামোলৰ খোৱাটো লৈ আহাচোন কৃষ্ণ হেৰি ভকত পালেনে নাই হেৰা সেই 5জনৰ ঘৰলৈ গ'লো এতিয়া কি হ'ল শুনা এজনেও সময় দিব নোৱাৰিলে আমি তেওঁলোকৰ খেলত নাই কাৰণে আমাক এনেকুৱা কৰিছে নেকি কৃষ্ণ প্ৰভু কি কৰিছে বুজি নাপালোঁ আৰু প্ৰভুৱে গম পাব হ'ব আৰু দিয়ক চব ভগৱানে চাই থাকিব বুজিছে
গোপিনী কেইগৰাকীৰ সৈতে সকাম ভাগ চলাব লাগিব আমাকতো ৰাইজে উদ্ধাৰ নকৰিলে বলক বলক रबा 19 ना 14 19 पूरा 19 चलो बोलो 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 तुम्हारा बोलो এপিনে দেখোন গাই গুৱা ঢেৰ গৈছে ল'ৰা-ছোৱালীখিনিও দৌৰিছে কিবা হৈছে ঘৰত কিবা হ'ল নেকি এইটো দেখোন পাপু ঐ পাপু এপিনে আছো এপিনে ঐ নামঘৰ ফালে যে ইমান হুলস্থুল কি হৈছে আপুনি ফুৰিতে গমেই নাপায় ৰামেশ্বৰ দাদা কোভিড পজিটিভ ফুৰিতে আমি যাওঁ দিয়ক হেৰি শুনিছনে এপিনে আহকচোন কৈছো ৰবা কি বোলো এই ৰামেশ্বৰ বাপৰ বোলে কোভিড পজিটিভ ওলাইছে হয় নেকি তেতিয়াহ'লে ৰবাচোন মই খবৰটো লৈ আহোঁগৈ দেই হ'ব শুনিছানে নাই নামঘৰ বোলে চিল কৰিলে আৰু ভকতসকলেও হেনো একেলগে বহি নাম কীৰ্তন কৰিব নোৱাৰে তলা লগালে হেৰি দেখিছে ঈশ্বৰ আছে নহয় আমাৰ সবাহ ভাগত কম চৌধিনীয়ে কৰিলেনে হয় দিয়া বুজিছা ভগৱান পৃথিৱীত নাইকিয়া হোৱা নাই গতিকে আমাকো কমখন কৰা নাই দিয়াচোন কালি কৃষ্ণ প্ৰভু